নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ষ্টাডি পঢ়াৰ আড্ডা চেনেললৈ। তো এটা নটিফিকেশ্যন ওলাইছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, আৰু এইটো এক্সাম নটিচ হয়। যোৱা 7 মে 2021 এই নটিচখন ওলাইছে। আৰু এই নটিচখনত কি আছে আমি তাকে আলোচনা কৰোঁ। নটিচখনত ইয়াত লিখা আছে যে আৰ্জেণ্ট এটা মিটিং হৈছিল, যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা শিক্ষকসকল, ছেক্ৰেটাৰী, টিচাৰ এছ'চিয়েশ্যন, আছাম কলেজ প্ৰিন্সিপাল কাউন্সিল এইবিলাকৰ। আৰু তেওঁলোকে মিটিং কৰি ডিচিশ্যন এটা লৈছিল যে যিবিলাক আমাৰ COVID-19 কাৰণে এক্সামবোৰ পষ্টপন হৈ আছে, সেই এক্সামবোৰ পাতিব। আৰু কেনেকৈ পাতিব ইয়াত ভালদৰে লিখা আছে। এই এক্সাম ছিষ্টেমটো কি হ'ব? অনলাইন ছিষ্টেম এক্সাম হ'ব আৰু অ'পেন বুক ছিষ্টেম অনলাইন এক্সাম হ'ব। আৰু কেতিয়া হ'ব এই এক্সাম? যিবোৰ পষ্ট গ্ৰেজুৱেট এক্সাম আছে সেই এক্সামবোৰ হ'ব 1 জুন 2021 পৰা 15 জুন 2021 ভিতৰত পষ্ট গ্ৰেজুৱেট এক্সাম হ'ব। আৰু যিবিলাক আণ্ডাৰ গ্ৰেজুৱেট এক্সাম আছে, সেই আণ্ডাৰ গ্ৰেজুৱেট এক্সামবোৰ হ'ব 2nd উইক অফ জুন 2021। আৰু অতি শীঘ্ৰে এইটো সিদ্ধান্ত ল'ব যে কেতিয়া হ'ব। এইটো নটিচ আকৌ ওলাই দিব, ইয়াত লিখি আছে পাব্লিছ কৰি দিব। তো এইখিনিয়ে। আৰু যিটো অ'পেন বুক ছিষ্টেমত এক্সাম হ'ব, এইটো কেনেকুৱা ছিষ্টেমত হ'ব? তো আপোনাৰ কি হ'ব যে আপোনালোক কি কৰিব, আপোনালোকক তেওঁলোকৰ পৰা ৰেজিষ্ট্ৰেশ্যন বা লগ ইন নাম্বাৰ দিব। আপুনি তেওঁলোকৰ এটা ৱেবছাইট থাকিব, তাত লগ ইন কৰিব আৰু আপুনি ঘৰতে বহি চাই কিতাপ চাই লিখিব পাৰিব। কিন্তু এইটো এনেকৈ ছিষ্টেমত হ'ব। কিন্তু আপোনালোকে এটা কি কৰিব যে কিতাপ পাতি পঢ়া বন্ধ নকৰিব, কিয়নো আপোনাৰ যিটো ছিষ্টেমত এক্সাম হ'ব তেনেকৈ আপুনি ফূৰ্তিত থাকিব পাৰে, কিতাপ পাতি নপঢ়িব পাৰে। কিন্তু যদি আপুনি কিতাপ নপঢ়ে তেনেহ'লে কোনটো লেচনত কি আছে আপুনি ভালকৈ নাজানিব। তেনেহ'লে আপোনাৰ টাইম দিব, কিন্তু ইয়াত আপোনাৰ টাইম দিব, সেই টাইমমতে আপোনাৰ এক্সাম কমপ্লিট কৰিব লাগিব। তো কোনটো লেচনত কি থাকিব আপুনি নাজানিলে ভালকৈ ওলাবই নোৱাৰিব প্ৰশ্নৰ উত্তৰ। তো কিতাপ পাতি পঢ়ক। আৰু এইখিনিয়ে নটিচটোত আছে। আৰু নেক্সট যেতিয়া নটিচ দিব আমি এই চেনেলত দি দিম। তো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক সকলো বন্ধু বান্ধৱীলৈ, যিসকল বন্ধু বান্ধৱীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে। তো ধন্যবাদ, থেংক ইউ চবৰ বাবে। জয় আই অসম।